Hello, welcome to our YouTube channel. নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মিডুসুনু YouTube চেনেললৈ মই মিডুৱে লৈ আহিছো আপোনালোকলৈ এটা কেকৰ ৰেচিপি কেক বনাবলৈ বহুতে জানেই নহয় জানো যিসকলে নাজানে এবাৰ ট্ৰাই কৰিবচোন পলম নকৰি আহক ভিডিওটো আৰম্ভ কৰো এয়া ডিম তিনটা লৈ লৈছো ডিম কিটা কিন্তু নৰ্মেল টেম্পাৰেচাৰত হ'ব লাগিব যদি ডিম কেইটা ফ্ৰিজত ৰখা হৈছে তেতিয়া অলপ আগত উলিয়াই ল'ব এয়া ভেনিলা দিছো আধা চামুচ ডিমৰ গোন্ধটো যাব কাৰণে ভেনিলাটো দিয়া হয় আমি ভালদৰে মিক্স কৰি লৈছো আমি চাহ খোৱা কাপেৰে আধা কাপ চেনি দিছো মই চেনি গোটাকে লৈছো আপোনালোকে গুৰি কৰি ল'ব পাৰে এইদৰে ভালদৰে মিক্স কৰি লৈছো আমি চাহ খোৱা কাপেৰে আধা কাপ ৰিফাইন অইল লৈছো এতিয়া আমি সকলোখিনি ভালদৰে মিলাই লম দেখিছে নহয় ডাঠ হৈ উঠিছে এনেদৰে হ'ব লাগিব আমি আধা চামুচ কৰ্নফ্লোৰ লৈছো কৰ্নফ্লোৰ হলনি আপোনালোকে বেকিং সোডা ল'ব পাৰে এক চামুচ আমি চামুচেৰে বেকিং পাউডাৰ লৈছো এতিয়া আকৌ আটাইখিনি ভালদৰে মিলাই লৈছো লাহে লাহে মিক্স কৰিছো দেখিছেনে কেক বনালে এটা কথা লক্ষ্য কৰিব যে এই বেটাৰটো লাহে লাহে মিলাব লাগে মই চেকনি এখন লৈ লৈছো চেকনি এখন লৈ মই ময়দা লৈছো চাখৰ কাপেৰে একাপ ভালদৰে চালি লৈছো আমি এইখিনি এতিয়া আমি আটাইখিনি ভালদৰে মিক্স কৰি লৈছো অলপ বেছি ডাঠ হোৱা নিচিনা লাগিছে এতিয়া আমি ইয়াত গাখীৰ মিলাব লাগিব বেছি ডাঠ নকৰিব আপোনালোকে বেছি ডাঠ কৰিলে কেকটো ফাটি ফাটি যায় আৰু বেছি পনিয়াও নকৰিব পনিয়া কৰিলে বেয়া হ'ব দেখিছে নহয় ডাঠ হৈ আহিছে এইখিনি ইমান ডাঠ নালাগে আমাক হেতু কাৰণে আমি ইয়াত গাখীৰ দিম দেখিছে মই আমুল তাজা গাখীৰটো লৈছো এটো ললেও হ'ব এতিয়া আমি মিক্স কৰিছো সকলোখিনি লাহে লাহে মিক্স কৰিব দেখিছে নহয় বেটাৰখিনি এনেকুৱা হ'ব লাগিব এতিয়া আমাৰ এইখিনি পাৰফেক্ট হৈ গৈছে মই এটা এলুমিনিয়ামৰ বাটি লৈছো এই বাটিটোত মই ৰিফাইন অইল লগাই লৈছো মানে ৰিফাইন অলপ দি লৈছো এতিয়া চাৰিওপাশে মই এইটো ৰিফাইনটো লগাই লম এতিয়া মই এখন নৰ্মেল পেপাৰ লৈছো আপোনালোকে বাটাৰ পেপাৰো ল'ব পাৰে মোৰ ওচৰত নাই হেতু কাৰণে মই নৰ্মেল পেপাৰে লৈ লৈছো এনেকৈ ৰাউণ্ডকে মই কাটি লৈছো এতিয়া বাটিটোৰ মাজত আমি ভৰাই দিম ইয়াৰ ওপৰত আমি এতিয়া বেটাৰখিনি লাহে লাহে ঢালি দিম আকৌ এবাৰ দেখাইছো এনেকুৱা হ'ব লাগিব বেটাৰখিনি ভালদৰে চাওক এনেকুৱা হ'ব লাগিব এতিয়া আমি বাটিটোত ঢালি দিছো গোটেইখিনি বেটাৰ
বেটাৰখিনি ঢালাৰ পিছত অলপ টেপটেপাই দিব যাতে এয়াৰ বাবলছখিনি ওলাই যায়। মই OTGত বনাম যিটোহে মই 10 মিনিট প্ৰিহিট হ'ব দিলোঁ ফাৰ্ষ্ট। ওপৰত মই 180 দিলোঁ, তাৰ তলত দুইডালতহে গৰম কৰিছোঁ, তাৰ তলত মই 40 মিনিট দি দিছোঁ। এতিয়া কেকটো আমাৰ হ'বই হ'ল আৰু কেকটো এবাৰ চাইছোঁ। এয়া চাওক ধুনীয়া কালাৰ এটা উঠিছে। কেকটো হ'ব হৈছে আৰু এবাৰ চাইছোঁ। এয়া আমাৰ এডাল টুথপিক লৈ লৈছোঁ। টুথপিকডাল লৈ পিনে আমি এতিয়া কেকটো হৈছেনে ভালদৰে চাম। এডাল ভিতৰত ভৰাই চাম, যদি লাগি আহে গম পাব যে কেকটো সিজা নাই। যদি একো লাগি অহা নাই তেতিয়া গম পাম যে আমাৰ কেকটো হৈ গ'ল। চাওক একো লাগি অহা নাই, মানে কেকটো হৈছেগৈ। এইটোতো লাগি অহা নাই একো, মানে আমাৰ কেক দুইটা হৈছেগৈ আৰু। এয়া দেখিছেনে এই কেকটো আমি চাৰিওফালে চামুচ এখনে চাইডে চাইডেবোৰ এৰুৱাই লৈছোঁ। এই চাইছোঁ লুটিয়াই দিছোঁ। নেহাঁহিব দেই, এইটো আচলতে আমাৰ টিফিনৰ বাতি আছিলে, এইটোতে কেক বনালোঁ। এই দেখিছেনে কিমান ছফ্ট হৈছে কেকটো, দেখিছেনে কিমান স্পঞ্জি হৈছে। এতিয়া পেপাৰটো আমি এৰুৱাই দিম। বাটাৰ পেপাৰ দিলে মানে কি হয় কেকটো উলিয়াবলৈ সুবিধা হয় আৰু সেইটো কাৰণে দিয়া হয়, নহ'লে কেকটো লাগি ধৰাৰ চান্স থাকে যে। আজিলৈ আহোঁ তেন্তে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ দেখা পাব। আজিলৈ আহোঁ তেন্তে, বাই বাই।